बे समाव गिबियावनो बिटिआर आरो सिनेमा थियेटार बिफाननि गोनांथि जोंनि बे हालामाव गोबां बे थियेटार बिफानाव गोबां मुं सोनानै दङ जोङो दिनै जोंनि आसामाव गोजाननिखौ नुलाङो नर्थ इस्टआव जोंनि मणिपुर गोबां सिगांनानै दङ बेनिफ्राय जोंनि आसामावबो दिनै गोबां एसामिस थियेटारानो गोबां बिथिङाव गोबां आवगायनांगोन नाथाय जोंनि बड'लेण्ड हालामाव बिराद गोग्लैसोनानै दङ मोननैसोल' जोङो एमएसएफ थियेटारखौबो खामानि मावबाय थानाय जादों आरो जाखिनि मावबाय थियेटार दङ बिथांमोनाबो नाथाय खुनु रोखोमनि रोजगाराव थांनानै बिजोंनि फारसे जौगासार जालांनांगोन बेबायदि थियेटार वार्कशपनि बिराद गोनांथि दङ दा बिदिखौनो नोजोर होनानै जोंनि बिटिआरनि गौपुर रंजालि नायजाबा बिथां प्रबिन बसुमतारी बे समाव खावलायबावगोन सावगारि फुटुराम दैमारि बिथांखौ आं जौसाङाव फैनो खावलायबाय बेनिफ्राय तामुलपुरनिफ्राय सफैग्रोबायना सोरबा बे समाव भिडिअ लादों भिडिअ बहुत सक्सेसफुल बोली कब लगे माननीय प्रमोद बर' सार बिटिआर चिफ माननीय प्रमोद बर' सार प्रचेष्टा और आमार बिटिसिरे CHD मेडाम भामी ब्रह्म एखेतर प्रचेष्टात আজি थिएटर थिएटर वर्कशप जी है प्रडाक्शन ओरिएंटेड 20 दिनियाके किन्तु 20 दिन एक्चुअली सम्भव নহয় इमानखिनि এটা प्रडाक्शन কৰি ওলোৱা তথাপিও ল'ৰা ছোৱালীকেইটা যিসকল শিক্ষাৰ্থী আছে বহুত ভালকৈ শিকিছে আৰু এটা এইবাৰ কি কৰা হৈছে 8খন ঠাইত যোৱা বছৰ 7খন ঠাইত কৰা হৈছিল তাৰ আগতে 4খন ঠাইত এই 8খন ঠাইত কি হ'ল গৌপুৰ যেটা নতুন ডিস্ট্রিক্ট গৌপুৰকো এড কৰিলে তেনে এনেকুৱা ভাল পাইছে একেলৰে অহা বছৰ আৰু কৰিব এনেকুৱা আৰু এইটো ওয়ার্কশপৰ থ্ৰুদি নতুন নতুন টিম বহুত গঠন হৈছে আৰু তাৰ এটা কাম কৰিব এটা স্কোপ দিয়া হৈছে কাৰণ ইয়াতে
পুৰণা টিম বুলি কোনো কথা নাই কাৰণ গভৰ্ণমেণ্টে ডাইৰেক্ট অৰ্গেনাইজ কৰিছে এইটো কোনোবা তাতে চেংচন দিয়া নাই কাকো গভৰ্ণমেণ্টে তাক এইটো নিজে অৰ্গেনাইজ কৰিছে আৰু এটা ভেনু লৈ পেলাই সিহঁতৰ ভেনুৰ পৰা কোলাবৰেট কৰিব দিছে কোপাৰেট কৰিছে লোকেল থিয়েটাৰ গ্ৰুপ কালচাৰেল গ্ৰুপৰে তাতে আমাৰ টিচাৰ এইবাৰ বিটিআৰ এৰিয়াৰে বেছি টিচাৰ বাহিৰৰ পৰা মাত্ৰ 3জন টিচাৰ এইবাৰ পাৰ্টিচিপেট কৰিছে যিসকল ৱৰ্কশ্বপত টিচাৰ কৰিছে আৰু এইসকল এটা স্কোপ কি হ'ল আগৰ পৰা যিসকল ছিনিয়ৰ আৰ্টিষ্ট আছে সেইসকলে এখেতসকলে টিচাৰ হ'ব পাৰিলে আৰু শিকালে আজি যিটো এটা প্ৰথম শ্ব' হৈ আছে চানচুমা বৰত এখেত তামোলপুৰ ডিষ্ট্ৰিক্টৰ তামোলপুৰৰ হয় ইমান ভাল এটা প্ৰডাকশ্যন কৰে এখেতে নিজে ত্ৰিপুৰাত পঢ়ি আহিছে এতিয়া আজি গহপুৰত এখেতে শিক্ষক হিচাপে আছিলে তাতে ইমান ভাল এটা প্ৰডাকশ্যন কৰি ওলালে আজি আপোনালোকে নিজে নিশ্চয় কৰি দেখা পালে আৰু ভৱিষ্যতেও আমি আশা কৰোঁ এনেকুৱা হৈ যাব আৰু এতিয়া আমিতো ডিপাৰ্টমেণ্টৰ মানুহ নহয় কিন্তু ডিপাৰ্টমেণ্টৰ মানুহ নাই হিচাপে মোক কোঅৰ্ডিনেট কৰিব দিছে চাব দিছে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই হিচাপে মই হেল্প কৰি আছোঁ মই এইখিনি মই বহুত সন্তুষ্ট যিখিনি চাব দিয়ে ছাপৰ্ট কৰি যিমান ছাপৰ্ট লাগে কালচাৰ ফিল্ডত আগবাঢ়িবৰ কাৰণে কোনোবা কালচাৰ গ্ৰুপে যদি থিয়েটাৰ গ্ৰুপে যদি কিবা ৰাস্তা লাগে মই আৰামছে দেখাব পাৰি হেল্প কৰি যাব পাৰি আমি সেইখিনি কোলাবৰেট কৰি বা আমি নিজে নিজৰ মাজত সমিল মিলেৰে আগবাঢ়ি যাব লাগিব আমাৰ বিটিআৰ অঞ্চলত কোন যদি আমি ডেভেলপ কৰি যাব লাগে তেতিয়াহ'লে আমি সকলোৱে মিলি কাম কৰি যাব লাগিব সেইটোৱে আৰু ভৱিষ্যতেও যাতে বেছি ভালকৈ কৰিব পাৰি লগতে বিচাৰোঁ আমি নেশ্যনেল স্কুল অফ ড্ৰামাৰ ফালৰ পৰা যদি আমি ৰেচিডেঞ্চিয়েল থিয়েটাৰ ৱৰ্কশ্বপ ডাঙৰকৈ আনিব এইটোৰ কাৰণে অলপ প্ৰচেষ্টা চলি আছে আৰু মিনিষ্ট্ৰী অফ কালচাৰৰ তৰফৰ পৰা অলপ যেনেকৈ আমাৰ থিয়েটাৰ গ্ৰুপৰ আৰু কালচাৰ গ্ৰুপৰে কি বেনিফিট ল'ব পাৰি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মিনিষ্ট্ৰী অফ কালচাৰৰ ফালৰ পৰা বহুতখিনি সুবিধা আছে সেইবোৰৰ পৰা আমি এতিয়া প্ৰচেষ্টা আগবাঢ়ি এৱাৰনেছ হিচাপে লৈ আছোঁ এইবোৰৰ সুবিধা ল'বৰ কাৰণে কি কৰিব লাগিব কালচাৰ টিম বোলে থিয়েটাৰ গ্ৰুপবোৰে এইটো আমি চেষ্টা কৰি আছোঁ বাৰে বাৰে আৰু ধন্যবাদ দিম যিটো এইটো থিয়েটাৰ ৱৰ্কশ্বপটো অৰ্গেনাইজ কৰাৰ কাৰণে আৰু আমি বুজিব লাগিব আমাৰ পেৰেণ্টছসকলেও বুজিব লাগিব আৰু যিসকল আমাৰ শিক্ষিত গণ্যমান্য ব্যক্তিসকল আৰু লগতে যুৱ চামক আগবাঢ়ি আহিব চবসকলে অনুৰোধ জনাইছোঁ এইখিনি